হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল ভালে আছেনে আপোনালোক? আজি যিহেতু কাতি বিহু, তো মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। হেপী কাতি বিহু বন্ধুসকল। আৰু আজি যিহেতু কাতি বিহু, মই ভাবিলোঁ আমাৰ ঘৰৰ ওচৰৰে খেতি পথাৰখন, ধাননি পথাৰখন মই আপোনালোকক দেখাওঁ। তো মই ধাননি পথাৰৰ মাজতে খাৰা হৈ আছোঁ, আপোনালোকে চাব পাৰে। চাওক, গোটেই চাৰিওপাশটো মোৰ ধাননি পথাৰে হয়। আৰু এতিয়া মই আপোনালোকক গোটেই ধাননি পথাৰখনো দেখাম, লগতে অলপ কাতি বিহুৰ বিষয়ে যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম। তো আহক বন্ধুসকল, এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো চাওক, এইটো মোৰ ভাইটি। ইয়াকে লৈ পেলাই আহিলোঁ আজি পথাৰখনলৈ। আৰু অকলে আহিবতো মন নাযায় না পথাৰখনলৈ। সৰুতে কিন্তু এইখন পথাৰতে দৌৰি খেল ধেমালি কৰি ডাঙৰ হ'লোঁ। যেতিয়া ধান কাটি দিয়ে, পূৰা পথাৰ খালী হৈ যায়, তেতিয়া ইয়াতে ক্ৰিকেট খেলোঁ। আৰু ইয়াতে এইবিলাক কাবাডী চাবাডী ইয়াতে খেলোঁ, এই পথাৰখনতে খেলোঁ। আৰু সৰুতে কি আছিল, আৰু স্কুলৰ পৰা আহি পেলাই ধাননি পথাৰৰ মাজত খোজ কাঢ়োঁ, দৌৰা ঢাপৰা কৰোঁ। তাৰপিছত ধান কাটোতে ধান কাটিব যাওঁ, কঠীয়া ৰোৱাৰ সময়ত কঠীয়া ৰুব আহোঁ। আজিকালি ডাঙৰ হৈ গ'লোঁ না, সময় নাপাওঁ। কিমান দিন মূৰত আহিছোঁ এই ধাননি পথাৰখনৰ মাজত, আৰু কি ভাল লাগিছে চাওক না। কি সেউজীয়া পৰিৱেশ, কি মুক্ত বতাহ, কি ক'ম আৰু। তাকো অকলে আহিব মন যোৱা নাছিলে, ভাইটি আহিম বুলি কোৱাৰ কাৰণে ভাইটিক লগত লৈ পেলাই আহিলোঁ। বন্ধুসকল, আজি যিহেতু কাতি বিহু, তো কাতি বিহুৰ বিষয়ে আপোনালোকক মই অলপ কৈ থাকোঁ, আৰু লগতে এই পথাৰখনো অলপ দেখাই থাকোঁ। আহক অলপ আগলৈ খোজ কাঢ়োঁ ব'লক। আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুক কঙালী বিহু বুলিও কয়। এই কাতি বিহুৰ সময়ছোৱাত মানুহৰ ঘৰত ধান মাহৰ অভাৱ হোৱা দেখা যায়। সেইকাৰণে এই কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। আন দুটা বিহুৰ নিচিনাকৈ এই কাতি বিহুটো সিমান জাক জমকতাৰে পালন কৰা নহয়। কাতি বিহুৰ দিনা ঘৰৰ চোতালত আদা আৰু তুলসী ৰুই ঢিপ তৈয়াৰ কৰি তাত চাকি জ্বলোৱা হয়। এই কাতি বিহুত অমিতা আৰু ঔটেঙাৰ চাকি জ্বলোৱা হয়। কাতি বিহুত খেতিয়কসকলে পথাৰত আকাশবন্তি জ্বলাই প্ৰাৰ্থনা কৰে। এই বিহুত প্ৰতিঘৰ খেতিয়কৰ ঘৰত মাহ প্ৰসাদ দিয়া হয়। সন্ধিয়া সময়ত সৰু ল'ৰা ছোৱালীবোৰে আদা দেউল দেউল বুলি চিঞৰি আনন্দ কৰে। কাতি বিহু পালন কৰাৰ মূল উদ্দেশ্য হৈছে লক্ষ্মী দেৱীক আৰাধনা কৰাৰ লগতে চাকি বন্তিৰ তাপত পথাৰৰ শস্য নষ্ট কৰা পোক পৰুৱাবোৰ নিধন কৰা। বন্ধুসকল, এইখনেই হৈছে আমাৰ ঘৰৰ ওচৰৰ খেতিপথাৰ। চাওক খেতিপথাৰখন, আৰু খেতিপথাৰখন আপোনালোকৰ কেনেকুৱা লাগিল বাৰু চাই পেলাই? কিমান ডাঙৰ খেতিপথাৰ চাওক এবাৰ। এইফালৰ পৰা এইফাললৈকে আপোনাৰ চকু যিমান দূৰলৈকে যায়, তিমান দূৰলৈকে খেতিপথাৰখন দেখা পাব। কিমান ডাঙৰ, চকু দি চাই পেলাই পাৰ নাপাব, ইমান ডাঙৰ খেতিপথাৰ। চাওক চাৰিওপাশটো চাওক, কি ধুনীয়া পৰিৱেশ। সেয়া চাওক ধান গছ, কি ধুনীয়া। আজি আহি পেলাই বহুত ভাল লাগি গৈছে মনটো। আৰু যিহেতু আজি কাতি বিহু, সেইটো কাৰণে আজি আহিলোঁ আৰু পথাৰখন দেখাই দিলোঁ আপোনালোকক। বাপৰে বাপ, বেলি দেৱতাই বেয়া ৰ'দ দিছে। এয়া চাওক, বেলি দেৱতাৰ খং চাওক, কিমান ৰ'দ দিছে। বন্ধুসকল, আজি মই আপোনালোকক কাতি বিহু উপলক্ষে আমাৰ খেতিপথাৰখন দেখুৱালোঁ, আৰু কাতি বিহুৰ শুভেচ্ছাও জনালোঁ। আৰু ভিডিঅ'টোত যিমান পাৰোঁ কাতি বিহুৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই বন্ধুসকল।